নামনি অসমৰ কলা সংস্কৃতি বিজড়িত জিলাটো হ'ল ধুবুৰী। উক্ত জিলাৰ ঐতিহাসিক দেৱত্বৰ স্থান মহামায়াৰ গাতে বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল জালাবিলা সৰসৰীয়া এলেকা। উক্ত এলেকাৰ দৰিদ্ৰ তথা জনজাতি পৰিয়ালৰ মুৰব্বী হ'ল ভূদেশ্বৰ চন্দ্ৰ বৰ্মন। বৰ্মনে 1986 চনৰে পৰা ভেঞ্চৰত শিক্ষকতা কৰি অৱশেষত চলিত বছৰতে টিউটৰ হিচাপে চৰকাৰী চাকৰিৰ স্বীকৃতি লাভ কৰে। বৰ্মনৰ পৰিয়ালত আছে এজন প্ৰতিভাৱান নৃত্য শিল্পীৰ নাম হ'ল জিতু বৰ্মন। 8ম শ্ৰেণীৰ শিক্ষাৰ্থী। শিক্ষাত মেধাৰ পৰিচয় দি আহিছে যদিও জিতুৰ মন মানসিকতা নৃত্যৰ ওপৰত গুৰুত্ব বেছি। নিজৰ ঘৰতেই নৃত্যৰ আখৰা কৰি আহিছে। আনকি পূৰ্বৰে চিনাকি নৃত্য শিক্ষক মিনাজুল চৰকাৰৰ কাষ চাপিলে। আনকি মাক বনিতাবালা বৰ্মনৰ পৰ্যন্তত্ন নৃত্যত জিতুৱে পোহৰলৈ ৰেঙনি দেখিব পৰা যায়। আনকি 2019 চনত গুৱাহাটীৰ মান্নাত নামৰ বেচৰকাৰী প্ৰতিষ্ঠানে নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰে। এয়া আছিল উত্তৰ পূৰ্বাঞ্চলৰ সকলো নৃত্যশিল্পীৰ সমাগম। উক্ত প্ৰতিযোগিতাত জিতুৰ স্থান আশাসুধী আছিল। ইয়াৰে শান্ত নাথাকি আকৌ 2020 বৰ্ষত গুৱাহাটীৰ ৰেইনবো টেলেণ্ট প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে অৰ্জন কৰি এলেকা তথা জিলাৰ সুনাম কঢ়িয়াই আনে। ইয়াৰ উপৰিও উক্ত চনৰ শেষত আছাম গুড টেলেণ্ট ৰাউণ্ড পাছত প্ৰথম স্থান দখল কৰি অসমত সুনাম অৰ্জন কৰে। যিটোক উক্ত নৃত্যৰ বিষয়ে সাংবাদিকসকলে সাক্ষাৎকাৰ নিজৰ মনৰ বিকাশ ব্যক্ত কৰি কয় যে মই আৰ্থিক দৈন্যতাৰ বাবে অধিক চৰ্চা মানসিকতাৰ উৎকৰ্ষ ঊৰ্ধলৈ নিব পৰা নাই। মই বিশেষভাৱে বিহু নৃত্যত অধিক গুৰুত্ব দি আহিছোঁ। চৰকাৰে যদি কলা সংস্কৃতি বিভাগৰ পৰা মোক পাৰ্যমানে সহায় কৰে মোৰ মনৰ আশা তথা শিল্পী সমাজৰ নিশ্চয় সুনাম থাকিব। এয়ে মোৰ চৰকাৰলৈ বিনম্ৰ আবেদন। বিলাসীপাৰাৰ পৰা আতুৰ ৰহমানৰ ৰিপোৰ্ট এনি4 পিলাৰ। के अखियां माजी के मीनी आहे दिल के मुझ